এজন ল'ৰা তেওঁ প্ৰতিভা দেখি আপুনিও আচৰিত মানিব এই ল'ৰাজনে কথা ক'ব নোৱাৰে কাণেৰেও নুশুনে ইয়াৰ মাজতে তেওঁ বনাই দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মূৰ্তি অকল হিমন্ত বিশ্ব শৰ্মাৰেই নহয় বনাই দিলে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰো মূৰ্তি ইমান প্ৰতিভা থকা ল'ৰাজন বাৰু কোন আপুনি জানেনে তেওঁ এজন দুখীয়া ঘৰৰ ল'ৰা নাম বিশ্বজিৎ সৰু থাকোঁতে হাতীৰ আক্ৰমণত তেওঁৰ মাকৰ মৃত্যু হৈছিল এনেকৈ কাঠেৰে বস্তু সাজি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে বিশ্বজিতে তেওঁ কেৱল মুখ্যমন্ত্ৰী ডিম্পু বৰুৱাৰ মূৰ্তি নহয় বনাইছে বিশ্বৰ জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ মূৰ্তি গছেৰে মূৰ্তি সজাৰ উপৰি হাতেৰে চিত্ৰাংকনো কৰিব পাৰে তেওঁ ডিম্পু বৰুৱাই যুৱকজনক তেওঁৰ ভিডিঅ' চাই কয় নাই কি কম আপোনালোকে সহায় কৰক বিশ্বজিতক যাতে বিশ্বজিতে নিজৰ এই যিটো টেলেণ্ট আছে এই টেলেণ্টটোক সকলোৰে ওচৰত লৈ যাব পাৰে আপুনিও বনাব পাৰিব কাঠেৰে সজা মূৰ্তি তেন্তে যোগাযোগ কৰক বিশ্বজিতৰ সৈতে যোগাযোগৰ নম্বৰটি হৈছে 6003661383 নিউজ ডেস্ক ৰিপৰ্ট কেবি লাইভ